হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। পইতা ভাত ইউটিউব চেনেলত আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া দেখিছেনে, গোটা মটৰ মাহ। মটৰ মাহটো কেনেকৈ দাইল বনাই তাক আপোনালোকক আজি মই দেখাম। মই ৰাতি 250 গ্ৰাম গোটা মটৰ তিয়াই ৰাখিছিলোঁ আৰু এতিয়া মই দালি বনাবৰ কাৰণে এয়া লৈছোঁ। মই তিয়াই থোৱা মটৰখিনি মই এখন মোৰ পতা আছে, পতাখনত মই এয়া উঠাই লৈছোঁ। তিয়াৰ পৰা লৈ লৈছোঁ মানে এয়া দি পতা গুটিটোৱে মই এয়া লাহে লাহে হেঁচি দিছোঁ। হেঁচি দিয়াৰ লগে লগে মটৰ মাহটো দুফা হৈ গৈছে আৰু বাকলিটো ওলাই গৈছে। এইটো মোক এনেকৈ কৰিব যে লাগে, মোক এয়া শাহুমায়ে শিকাইছিলে। এয়া কেনেকৈ মটৰ মাহটো দালি বনাব পাৰি। এয়া দেখিছেনে, এয়া দাইল হৈ গ'ল মানে ফাটি গৈছে। এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই ল'ম 4-5 বাৰ, ধুই বাকলিটো গুচাই ল'ম। আৰু এয়া সৰু প্ৰেছাৰটো দেখিছে আপোনালোকে, মই সৰু প্ৰেছাৰত এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰুকৈ কাটি পেলাই এয়া অনুমান কৰি নিমখ দি সিজাই লৈছোঁ প্ৰেছাৰত। আৰু এয়া মই কেনেকৈ ধোৱা সেইটো পদ্ধতিও দেখুৱাই আছোঁ আপোনালোকক। আপোনালোকে চাই কেনে পালে জনাবচোন, মোৰ কমেণ্ট বক্সত লিখি জৰুৰ। এইটো মানে বাকলি গুচোৱা পদ্ধতিটো মই শিকিছিলোঁ যে শাহুমাৰ পৰা, সেইকাৰণে মই আপোনালোকক শিকাবলৈ বিচাৰিছোঁ। এতিয়া এখন কেৰাহী পাতি মই কেৰাহীখন গৰম হ'লত তেল দিলোঁ। তাতে আদা নহৰুৰ পেষ্ট দি পেলাই 2টা সৰু চাইজৰ এই বিলাহী কাটি লৈছোঁ আৰু 6-7 ফুটা নহৰু গোটাকৈ ৰাখিছোঁ। সেইখিনি মই ভাজিছোঁ। ইয়াতে গৰম মছলা অকণমান, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দিছোঁ। আৰু মই দেখিছে আপোনালোকে লৰাই আছোঁ যে সিজি গৈছেগৈ এতিয়া বিলাহীখিনি সিজি গ'লত মই ইয়াতে সামান্য মানে হালধি দিম ৰঙৰ পৰিমাণটোৰ কাৰণে। মই ইয়াত সিজাই লওঁতে দালিখিনিত হালধি দিয়া নাছিলোঁ, গতিকে এতিয়া হালধি দিছোঁ অনুমান কৰি। এতিয়া ইয়াতে মই সিজাই লোৱা দালিখিনি দি দিছোঁ। এয়া মোৰ মটৰ দালি হৈ গৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন দেই। খাই কেনে পালে জৰুৰ জনাব। নমস্কাৰ, আজিলৈ আহোঁ।